মিডিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইছ। তো গাইছ আজি মানে লাজিত বৰ বুকলৰ কাৰণে গাইছ তো আজি নলবাৰী গৰ্ডনত যাই আছোঁ। মই ধুতি পিন্ধি একদম মানে তাক ধুতি আজি ফাৰ্ষ্ট টাইম পিন্ধিছোঁ গাইছ, তথাপি নিজে পিন্ধিছোঁ পাইছোঁ, চেষ্টা কৰিলে চব বস্তু পাৰি। আজি ফাৰ্ষ্ট টাইম পিন্ধিছোঁ, একো মই ধুতি খাই মই পিন্ধি দিছোঁ এই গগনক, তো মই পিন্ধিছোঁ নিজে। তো এতিয়া জাষ্ট মানে যাম, কলেজত যাই আছোঁ, তাৰপিছত গৰ্ডনত যাম, তাত আপোনালোক যি পাৰোঁ দেখাম। আজি আমি নলবাৰী মানে হেৰি কৰিব, প্ৰচেছন কৰিব। মানে ডিষ্ট্ৰিক্ট যিমান কলেজ আছে নলবাৰী ডিষ্ট্ৰিক্ট যিখন কলেজ আছে চব কলেজ মানে আজি আহিব বোধায়, তো তাৰে মানে প্ৰচেছন কৰিব। গাড়ী ৰখি আছে, গাড়ী মানে দুখন গাড়ী গেলে বা দুখন বাছ গেলে আৰু দুখন টেম্পু গেল, কিন্তু আৰু গাড়ী লাগব গাইছ। ইমান মাহা চলি আছে মানে ইমান চলি, তো গাড়ী ঘৰত লগ পাম। গাড়ী ৰখি আছে, গাড়ী আহিব না গাইছ, গাড়ী গাড়ী কিয় নাই, গাড়ী কিয় নাই, টেম্পুত বহি গৈছে গাইছ, টেম্পুত বহি গৈছোঁ, ৰাতি বহি গৈছোঁ গাইছ, কিন্তু গাড়ী নাই না, উপায় নাই, যাই আছোঁ গাইছ। গৰ্দন আহিব, গৰ্দন মোৰ ওচৰত ভিতৰত সোমাই যাওঁ, কি আছে নাই গাইছ। তো গাইছ আমরা বস্তা খান লৈ ললো, তো মানে তো আমাৰে লাইন, বেক সাইড আমার লাইন আছে গাইছ, লাষ্ট অফ লাইন এনে মানে কলেজ পিন্ধিছি। তো গাইছ বহুত দৈ চলি আছে গাইছ, বহুত দৈ চলি আছে। আমার আর এমএনসিতে বেশি হয়েছে এগুলো। হয়েছে তো গাইছ এটা বরান্দে আপনার মাত ভাঙিয়ে গেছি গাইছ, মাত ভাঙিয়ে গেছি গাইছ, দেখছি গাইছ। তো গাইছ মানুষকে মানুহ তো গাইছ সৰু চাটা মানে এক পেকেট 5 টাকা বিস্কুট আৰু লাল চাহ খালো এক কাপ, সেইকাৰণে অলপ ভাল লাগে খাই আছে। তো আজি লাচিত বৰদিনত আহি কেনে লাগিল? ভাল লাগছি, ইমান ভাল লাগছি, ইমান বেয়া লাগা নাই, বঢ়িয়া লাগছি গাইছ। এটা কথা কম, লাচিত শুনিছিল আৰু নালন্দা পাব্লিক লাচিত শুনিছিল তো বুঝছো মই মহাবীৰ সেনে যাবিৰ আৰু নতুন জন্ম হ'ব লাগিব অসমত, একলি যুগত নাই হ'ব। তো গাইছ আপোনালোকৰ পৰিৱেশটো দেখি দি আছোঁ। তো গাইছ জয় চাব সহায় মানুহ, আজি সহায় মানুহ গাইছ, আজি ইমান মানুহ আছে গৰ্দনত, বহুত মানুহ আছে জয় সহায় মানুহ গাইছ, গয় চাক নলবাৰী জিলা প্ৰশাসনৰ মই ঋতিক বক্তব্য
তো বোম লাইন ও জিনিয়াৰ খাব যাই আছো বোম লাইন খাব পাৰে বোম লাইন এই বোম লাইন 1K আছে 1K এই ৰ তই কি খাবি মাংস খাম মাংস নাই তো নিৰামিষ নিৰামিষ দিলে হ'ব বোম লাইন মাংস লৈ আছে তো চানছে বনা মাখাৰ ওপৰত দাদা কেমন গাইছ খানাটো ভাল কৰিছে ৰক মাংস দিছে তৰকাৰী দালি খানা মজা আহিছে গাইছ মজা খাই ল'ব আগে ভিডিঅ'টো ভাল লাগছে অকণমান সাষ্টাং কৰি খেলিব তো আৰু 1K এটা ভাল হৈ যাই আছে 1K হোৱাৰ কাৰণে বহুত ধন্যবাদ তো তাৰে উপলক্ষে এটা ভাল ভিডিঅ' এটা আহি আছে যদি ইমান দেৰি হ'ব ভিডিঅ'টো পাব আপোনালোকে